welcome back to my YouTube channel. মোৰ চেনেলৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আৰু এতিয়া বাজিছে 12টা দুপৰীয়া সময় আৰু মই ওলাইছো লগতে স্কুল খাই আছে খুব খৰখেদাকে ওলাইছো এফালে যাবলে ঘৰত অকল মাহী আছে মা দেউতা দাদাহঁত আজি বিয়াৰ তামন পান পেলোৱা আছে জেঠাই লৰাটো তালে বুলি গল আৰু আমি দুটা এতিয়া যাবলৈ ওলাইছো ভন্টিহঁতৰ লগত তাহাঁতৰ ঘৰত কোনো নাই এটো কাৰণে ভাবিলো বাহিৰ পাই আহোঁগে আৰু তাকে গলে যায় কি কৰো আপোনালোকে চাই থাকক আৰু আশা কৰো ভিডিওটো শেষলৈকে চাব যদি ভাল পায় তেতিয়াহলে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু পাৰিলে শেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো অল কৰি দিব যাতে মই আহিবলৈকে সকলো ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে পাই থাকে তেতিয়াহলে বলক আমি গৈ থাকো মই ইয়াৰিং পিন্ধাই নাই গৈ থাকো মানে আহাই নাই তাহাঁতি চাই থাকক আপোনালোকে ready হৈ গলো বলক গৈ থাকো এয়া আমি ওলাই আহিলো আৰু আমাৰ ভাইটিকো লৈ আহিছে আসলতে তাই লগ ধৰিছে বুলি মই গম নাপাওঁ ভন্টিয়ে আৰু একলা ভন্টি আছে পংকজ দা আৰু মিষ্টাৰ তো এয়া আমি ফাইনালি পাই গলোহি আৰু বহুত ডিসকাস কৰাৰ পিছত আমি এডোখৰ জায়গা সিলেক্ট কৰিলো আসলে ক'ত যাম আমাৰ কোনো প্লেনিং নাছিলে ভন্টি মই কথা পাতি আছিলো হঠাতে ক'লো যে আমি ক'বাত ওলাই যাও আৰু আমি ওলাই আহিলো এনেকে আৰু আজি আমি আহিছো জয়পুৰ ৰেইন ফৰেষ্ট ৰিজৰ্ট আৰু এফালে হৈছে হোমাই যোৱা ৰাস্তাটো আৰু ফ্ৰন্টতে আছে হৰিহৰ খেতিখিনি খুব বেছি ধুনীয়া লাগিছে আৰু এফালে দুইটা আহি পুৰা সাহৰ জেগা চাই বহিছেহি আৰু এই আছে জয়পুৰ দলংখন আৰু ইয়াৰ ভিউটো এনেকুৱা আৰু চাই থাকক আপোনালোকে মই যিমানখিনি পাৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আসলতে সময় কটাবৰ কাৰণে এইখিনি ঠাই খুব বেছি ধুনীয়া ওচৰতে কাষতে আছে নৈখন ভাবি মোক বুলি হাই মিষ্টাৰ এয়া পুৰা একদম এটা ভাইটি আপোনালোকক দেখাইছিলো জয়পুৰ দলং ইমান আমি নাথাকো একেটা জেগালৈকে নদী খালি এখনলৈ অহা নাছিলো আমি সেইখনলৈ আহিছিলো এতিয়া বন্ধ চাংঘৰলৈ যাব পাৰি নহয় ধুনীয়া বনাই হেল্ল' গাইজ আমি ইয়াত ষ্টাৰ্টাৰ খালোঁ এখন জয়পুৰ দলংখন পাৰ হৈ আছে আৰু দলঙৰ এফালে তলত আছে বহুত ধুনীয়া হয় এইটো ইমান ধুনীয়া ঘৰটো চাওক আৰু ইয়াতে আমি ষ্টাৰ্টাৰ খালোঁ কিবাকিবি চিলি চিকেন খালোঁ আৰু বেবি কৰ্ণ খালোঁ খাই মেলি ইয়াতে ভাবিছিলোঁ মেইন কোৰ্চটো কৰি যাম কিন্তু নকৰোঁ এইটো চাইডে মই দেখাইছিলোঁ আপোনালোকক আগতো আহিছিলোঁ সেই তালৈ যাম বুলি ভাবিছোঁ আৰু এইফালে ভাইটি আৰু ভণ্টি দুইটা পুৰা জোলনা খেলি আছে আৰু এইফালে তাহাঁতিকেইটা তাত বহি আছে আৰু অকণমান আমি ফটোশ্বুট কৰিম এতিয়া ভণ্টি আৰু ভণ্টি হাজবেণ্ড
আহিলোঁ এতিয়া সৰিয়হৰ মাজলৈ সৰিয়হখিনি ইমান বেছি ধুনীয়া লাগিছে দেখিবলৈ ইমান ধুনীয়াকৈ কৰি থৈছে আৰু ইয়াততো ফটো শ্বট এটা হ'বই লাগিব আৰু আমি চবেই ফটো মাৰিলোঁ ইয়াত আৰু মিষ্টাৰ আৰু পংকজ দা গুচি গ'ল এজনী ভণ্টিও গৈ আছে মই ভণ্টি বুলি কৈ আছোঁ আৰু এফালে পংকজ দা বুলি কৈ আছোঁ মানে পংকজ দাক মই আগতে লগ পাইছিলোঁ হাজবেণ্ডৰ লগতে আমি যেতিয়া ভাল পাইছিলোঁ তেতিয়াই লগ পোৱা সেইটো কাৰণে আৰু ভণ্টিৰ হাজবেণ্ডক মই দাদা বুলি মাতোঁ বাবলু কেনেকুৱা লাগিলে মজা আমি এতিয়া গৈ আছোঁ এইখনলৈ যাম এইবাৰ খাই যাম বোলে আমি এদিন এইডোখৰ পৰা ঘূৰি গুচি গৈছিলোঁ তাই অথনিৰ পৰা কৈ আছে কিন্তু কোনটো গান নাজানে আকৌ এখন এনেকুৱা ভাল লাগিছে এইফালে এইখিনি কি হয় ইমান লেতেৰা কুচনকেইটা ইমান লেতেৰা খেলে এইফালে ওচৰতে নৈখন জানো বইলকে দি দিয়া অ' তোৰ পেণ্টটো খাই দিছে ধৰ মতা নে মাইকী এইফালে খাম বুলি বহুত অপেক্ষাৰে ৰৈ আছে দুজন অৰ্ডাৰ দিবলৈ গৈছে আৰু এইফালৰ পৰা ভিউটো চাওক দেখি নাপায় পায় নাই পাইছে এইফালে ওচৰতে নৈখন দলংখন আৰু আমি অথনি ক'ত খাইছিলোঁ আমি এইডোখৰত খাইছিলোঁ দেখি পাইছে নাজানো এইডোখৰত ইয়াতে ধুনীয়াকৈ বহি আছোঁ ভৰি চৰি মেলি কেনেকুৱা লাগিছে কোৱা মজা ন মাছটো দিছিলোঁ যে সেইটো ডাঙৰ লাগ পাইছে এইকেইটা মোহাম্মদ জাংগিৰে চাইডত বহি লওঁ নোৱাৰিলে বাবুলৈ ঘৰলৈ এভৰিৱান আমি অকণমান সময়ৰ আগত পাইছোঁহি মানে 5টামান বজাত পালোঁহি এইফালে ইগন'ৰ কৰক দেই কাপোৰ মেলি থৈছোঁ আৰু পাই লৈ ঘৰত অকল মাহী আছিলে তাকে মিষ্টাৰে কিবাকিবি কাম কৰিলে ময়ো ধূপ চুপ জ্বলাই মেলি এতিয়া দুয়োটাই এনেই বিচনাতে বহি আছোঁ আৰু আপোনালোকক খুব খৰখেদাকৈ যোৱাৰ কাৰণে ভালকৈ বুজাই ক'ব নোৱাৰিলোঁ আৰু দুলীয়াজানত থকাসকলেতো চিনি পাবই আমি ক'লৈ গৈছোঁ আৰু যদি আপোনালোক কোনোবা বাহিৰৰ পৰা আহে বা দুলীয়াজানৰ নহয় তেওঁলোকৰ কাৰণে অকণ প্ৰব্লেম হ'ব আপোনালোকে যাব পাৰে বহুত ধুনীয়া হয় জেগাডোখৰ দেখিলে গম পাবই নিশ্চয় আৰু ভালকৈ দেখাবও নোৱাৰিলোঁ বাৰু কিন্তু মানে চবে কমফৰ্টেবল নহয় ন মানে কেমেৰা আগত ওলাবলৈ আৰু মোৰো লাজ লাগে তাহাঁতৰ আগত কৰিবলৈ মেলিবলৈ তথাপিতো আপোনালোকৰ কাৰণে ইমান দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিবৰ কাৰণে চেষ্টা কৰিছোঁ
জেগাডোখৰ হৈছে আমাৰ জয়পুৰ ব্ৰিজ যোনসকলে দেখিছে জয়পুৰ ব্ৰিজৰ তলতে আছে দুখন আছে এফালে নাহৰকটীয়া ফালৰ পৰা গ'লে এখন পাৰ হৈ মানে দলংখনৰ ইপাৰে সিপাৰে দুখন আছে তাতে আমি দুইখনলৈকে গ'লোঁ ফাৰ্ষ্ট এখনলৈ গ'লোঁ সেইখন খুব বেছি ধুনীয়া মানে ফটো চটো মাৰিম বুলি বা এনেই অকণমান ভালকৈ ভিউ এনজয় কৰিম বুলি গ'লে তাত সময় কটাব পাৰে আমি যোনখনলৈ আমি ফাৰ্ষ্ট গৈছিলোঁ খুব বেছি ধুনীয়া হয় তাত ফটো চটো মাৰিলোঁ আমি অকণমান দেৰি তাত বহিলোঁ আৰু তাৰপাছত তাত অকণমান ষ্টাৰ্টাৰবিলাক খাওঁতে ভাল নাপালোঁ মানে আমাৰ ভাল নালাগিলে আৰু আপোনালোকৰ ভাল লাগিবও পাৰে ভাল নালাগিলে সেইটো কাৰণে আমি ইখনলৈ গ'লোঁ ইখনত কিন্তু একদম ক'বলৈ বাকী নাই খুব বেছি ধুনীয়া খাবলৈ বহুত টেষ্টি হয় আৰু আমি তাতে খাই মেলি আৰু আন্ধাৰে হ'ল তাত ফটো চটো নামাৰিলোঁ একো তাত ইমান ফটো মাৰিবলৈ মানে একো নাছিলে তাতে আমি অকল খালোঁ আৰু সিমানেই এতিয়া মিষ্টাৰে কিবা কিবি চাই আছে মোবাইল আৰু মই এনেই বহি আছোঁ আৰু যদি আজি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আজিলৈ আহিছোঁ আপোনালোকক আকৌ লগ পাম এটা নতুন ব্লগত তেতিয়ালৈ বাই বাই Your next fantasy